কবিতাৰ শিৰোনাম চাৰিআলিত আড্ডা মাৰি থকা ল'ৰাকেইটা। আপুনি ভাবে নেকি সিহঁত সকলো বদমাছ, অভদ্ৰ অথবা নিচাত মাতাল? আৰে বুকুখন চাই যাব এবাৰ সিহঁতৰ। বুকুখন আচলতে আপুনি ভবাৰ দৰে নহ'বও পাৰে। কথাবোৰ চিগাৰেট খোৱা ওঁঠবোৰ ক'লা যদিও আপুনি শুনা পাব ডিগ্ৰীবোৰৰ সফলতাৰ কাহিনী, যি শুৱনি কৰি ৰাখিছে উয়ে ধৰা বাকচ, ৰঙা হৈ থকা চকুযোৰ দেখি নাভাবিব এয়া কোনো OCRSৰ কামাল। ওচৰৰ পৰা চাব সিহঁতৰ চকুত দেখা পাব আপুনি জীৱনত একো নোপোৱা জ্বলন্ত দলিল, খোজ দি কিনিব নোৱাৰা চাকৰিটোৰ সপোন। সময় পালে আহিব আপুনিও, য'ত ৰৈ থাকে হাজাৰটা সপোন। আপুনিও আহিব এদিন, উঠিবা আহি যাব নিৰ্বোধ ভৰা ধেমালিত। এই স্বাৰ্থপৰ পৃথিৱীৰ কথা পাহৰি বিনিময় কৰিব পাৰিব হৃদয়ৰ ক্ষোভ। আহিব আপুনিও এদিন চাৰিআলিত আড্ডা মাৰিব।